নমস্কাৰ আপোনালোকে সকলোৱে তো ডায়ালাৰ ব্যৱহাৰ কৰে ফোন কৰোঁতে কোনোবা কিবা কৰোঁতে তো আপোনালোকে জানেনে মোবাইলৰ ডায়ালাৰেৰে বস্তু হাইড কৰিব পাৰি তো সেইবোৰৰ কথা পাতিম আজি তাৰ আগতে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো অল কৰি দিব ভিডিঅ'টো লাষ্টলৈ চাই থাকক বন্ধুসকল মই দেখাই আছো কেনেকৈ কি কৰিব লাগে আপোনাৰ ডায়ালাৰত যদি কিবা ফটো ভিডিঅ' হাইড কৰিব লাগে তাৰ বাবে এটা এপ্লিকেশন ডাউনলোড কৰিব লাগিব প্লে ষ্টৰত মই কি কোনটো নাম এপ্লিকেশনটো দেখাই দিম ফাৰ্ষ্টতে ইয়াতে আই এলাউ কৰিব লাগিব গটাইকেটা এলাই কৰি লৈছো আমি ভিডিঅ'টো লাষ্টলৈ চাই থাকক বন্ধুসকল আপোনালোকে ডায়ালাৰত হাইড কৰিব পাৰিব আৰু ইয়াতে আপোনাৰ নামটো লিখি দিব এতিয়া মোৰ হৈ গ'ল এতিয়া ওপেন হৈ গ'ল বাকি একো কৰিব নালাগে বন্ধুসকল ইয়াতে আপোনালোকে 4টা আখৰ বা 3টা আখৰৰ পাছপোৰ্ট এটা দি থলে হ'ল মই 786 দিছো 786 দি থৈছো দুবাৰ মাৰিব লাগিব তো বন্ধুসকল চাই থাকক কেনেকৈ হাইড কৰিব পাৰো ইয়াতে ওকে মাৰি দিলে হ'ল বাকি ইয়াতে ইমেজ ভিডিঅ' অডিঅ' বিলাক ইয়াতে প্লাছত ক্লিক কৰি দিব আপোনাৰ ফটোবিলাক সিলেক্ট কৰিব পাৰিব কোনখন হাইড কৰিব লাগে ইয়াতে এড এটা আহিব এইটো একো কৰিব নালাগে এইটো লাষ্টত কাটি দিলে হ'ল এৰ'ডাল কাটা চিনডালত ক্লিক কৰি এইবাৰ ফটোখন মোৰ আহি গ'ল এই ফটোখন হাইড হৈ গ'ল এতিয়া আপুনি কতো চাব নোৱাৰে এই ফটোখন এই ডায়ালাৰত ক্লিক কৰিলে আপোনাৰ ফটোখন অন হ'ব এতিয়া মই ডায়ালাৰটো ওপেন কৰি দেখাই দিছো কেনেকৈ থাকিব আপোনালোকৰ এতিয়া পাছৱৰ্ডটো মাৰিব লাগিব মাৰিলো পাছৱৰ্ডটো এতিয়া ওপেন হ'ল আপোনালোকে প্লে ষ্টৰত যাব প্লে ষ্টৰত গৈ সাৰ্চত ZD বুলি মাৰি দিলে ওপৰত আহি যাব Z ডায়ালাৰ বুলি আহি যাব তো সেই এপটো ডাউনলোড কৰি ল'ব তাতে আপোনালোকে মই দেখুৱাৰ দৰে ইনষ্টল কৰি ল'ব বাকি এলাউ কৰি দিব গোটেইখিনি মোৰ দৰে মই ওপেন হৈয়ে আছে ডাউনলোড কৰাই আছে ধন্যবাদ বন্ধুসকল ভিডিঅ'টো চোৱাৰ কাৰণে যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব